ইংৰাজীত এষাৰ কথা আছে, ম্যান ইজ মৰ্টেল, অৰ্থাৎ মানুহ মৰণশীল। কেৱল মানুহেই নে, পৃথিৱীৰ সকলো জীৱ জন্তু পক্ষী আদিও চিৰদিনৰ বাবে নাথাকে। এদিন সকলোৱে এই সংসাৰ এৰি গুচি যাব লাগিব। প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ বাবে, পৃথিৱীৰ সন্তুলন ৰক্ষাৰ বাবে এয়া এক নিৰবিচ্ছিন্ন প্ৰক্ৰিয়া। কিন্তু আজিৰ এই বিজ্ঞানৰ যুগত ছায়েন্স টেকন'লজি ইমানেই দ্ৰুতগতিত আগবাঢ়িছে যে আজিৰ এই পৃথিৱীত সকলো সম্ভৱ হৈ উঠিছে। বিজ্ঞানে দাবী কৰিছে যে এটা সময়ত বিজ্ঞান ইমানেই আগবাঢ়িব, অৰ্থাৎ অগ্ৰগতি লাভ কৰিব যে মৃত মানুহৰ শৰীৰতো জীৱন সম্ভৱ হৈ উঠিব। অৰ্থাৎ মৃত্যু হোৱা মানুহকো বিজ্ঞানে ভৱিষ্যতে জীয়াই তুলিবলৈ সক্ষম হ'ব। শেহতীয়াকৈ কিছুদিন পূৰ্বে কাৰেণ্ট বায়'লজিত এটা গৱেষণা প্ৰকাশ পাইছিল, য'ত উল্লেখ কৰা হৈছিল যে চাইবেৰিয়াত 24,000 বছৰ বৰফত জমা হৈ থকাৰ পিছত ডেলইড ৰটিফাৰ নামৰ এবিধ অনুজীৱ জীৱিত হৈ উঠিছিল। এইটো আছিল যথেষ্ট আচৰিত ধৰণৰ গৱেষণা। এই সকলোবোৰৰ প্ৰতি লক্ষ্য ৰাখি বহুদিন ক্ৰাইজেনিক টোপনিত ৰখাৰ পিছতো মানুহক পুনৰ উজ্জীৱিত কৰিব পৰা যাব নেকি, এই প্ৰশ্ন উত্থাপন কৰাটো স্বাভাৱিক। ভৱিষ্যতে এনে এক উন্নত প্ৰযুক্তিৰ বিকাশ হ'ব পাৰেনে, যিয়ে মৃত মানুহবোৰক পুনৰ জীৱিত কৰিব পাৰে? এই আশাত 146জন মৃত লোকৰ মৃতদেহ অলকুৰ নাইফ এক্সটেনশ্যন ফাউণ্ডেশ্যনত ৰাখি থোৱা হৈছে, যিসকল বিজ্ঞানৰ সহায়ত ভৱিষ্যতে পুনৰ জীয়াই থকাৰ আশা কৰি ৰাখিছে। এৰিজোনাৰ এলকৰ ৰাইফ এক্সটেনশ্যন ফাউণ্ডেশ্যন ফিনিক্সত অৱস্থিত বিলাসী উপকণ্ঠ অঞ্চলৰ ঠিক বাহিৰত এই সংস্থাটোৱে সেইসকল লোকৰ মৃতদেহবোৰক এক বিশেষ ধৰণৰ ক্ৰাইজেনিক চেম্বাৰত ৰাখিছে, যিটোৱে আশা কৰে যে ভৱিষ্যত বিজ্ঞানৰ অগ্ৰগতি অৰ্থাৎ বিজ্ঞান আগবাঢ়ি যাব আৰু তেওঁলোকে পুনৰ জীৱিত হোৱাৰ সুযোগ পাব। এই বিশেষ ধৰণৰ কক্ষত মানুহৰ শৰীৰটো অতি কম উষ্ণতাত ৰখা হয়। কম উষ্ণতাৰ বাবে শৰীৰৰ কোনো ধৰণৰ ক্ষয় নহয়। এলকৰ লাইফ এক্সটেনশ্যন ফাউণ্ডেশ্যনৰ ৱেবছাইটত এই পদ্ধতিৰ সম্পূৰ্ণ বিৱৰণ আছে। এই বিশেষ ধৰণৰ চেম্বাৰত মৃতদেহ ৰখাৰ খৰচ প্ৰায় 1.5 কোটি। এই কাৰণে ধনী আৰু প্ৰভাৱশালী পৰিয়ালৰ লোকেহে মৃতদেহ ৰাখিবলৈ সক্ষম হৈছে। এক বিশেষ ধৰণৰ প্ৰক্ৰিয়া য'ত শৰীৰটোক অতি কম উষ্ণতাত ৰখা হয়। ক্ৰাইজেনিকভাৱে সাঁচি ৰখা মৃতদেহটো জমা হৈ পৰে। ইয়াৰ ভিতৰত থকা শৰীৰৰ ক্ষয় প্ৰক্ৰিয়া বন্ধ হৈ যায়। ইয়াৰ বাবে শৰীৰটো যিদৰে আছে তেনেদৰেই থাকে, তাৰ কোনো পৰিৱৰ্তন নহয়। এই সংস্থাটোৱে প্ৰায় 146জন লোকৰ মৃতদেহ এক বিশেষ ধৰণৰ তৰল নাইট্ৰজেনৰ ক্ৰাইজেনিকভাৱে সংৰক্ষণ কৰি ৰাখিছে। ইয়াৰ উপৰিও ইয়াত প্ৰথম বিশ্বযুদ্ধৰ এজন সৈনিকৰ মৃতদেহো আছে। এটা সময়ত মানুহে কেতিয়াও ভবা নাছিল যে চন্দ্ৰৰ বুকুলৈও মানুহৰ আগমন হ'ব। আজিৰ পৰা কেইবছৰমানৰ আগলৈকে কোনেও ভবা নাছিল যে মোবাইল ফোনৰ সহায়ত ইজনে সিজনক চাই অৰ্থাৎ ভিডিঅ' কলিং কৰি কথা পাতিব পাৰিব। কোনেও কল্পনাই কৰিব পৰা নাছিল যে কোনো এজন ব্যক্তিৰ শৰীৰৰ অংগ আঁতৰাই অন্য এজন ব্যক্তিৰ দেহত সংস্থাপিত কৰিব পৰা যাব। কেৱল এয়া সম্ভৱ হৈছে বিজ্ঞানৰ অগ্ৰগতি আৰু সফলতাৰ বাবে। তেন্তে ভিডিঅ'টো বেছি দীঘল নকৰোঁ। আশা কৰিছোঁ ভৱিষ্যতে বিজ্ঞানে অগ্ৰগতি লাভ কৰিব আৰু মৃত লোকসকলক পুনৰ জীৱিত কৰাৰ উপায় বিচাৰি পাব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। যদি মোৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এনেধৰণৰ ভিডিঅ' যদি আপোনালোকে আগলৈও পাই থাকিব বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।